মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত প্ৰশ্ন এনসাৰ আলোচনা কৰিম। ষষ্ঠ শ্ৰেণীৰ বাবে যিখন সমাজ বিজ্ঞানৰ পাঠ্যপুথি নতুনকৈ আলোচনা কৰা হৈছে সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয়। এই পাঠ্যপুথিৰ 5 নম্বৰ পাঠ আজি প্ৰশ্ন এনসাৰ দিম। আগৰ ভিডিঅ'বোৰত 4টা ভিডিঅ' তোমালোকক দিছোঁ, সেই ভিডিঅ'বোৰ যদি চোৱা নাই গৈ চাই লোৱা আৰু পিছৰ অধ্যায়বোৰৰ কাৰণেও ভিডিঅ' বনাই দিছোঁ, তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। প্ৰতিটো লেসনৰ কাৰণে প্ৰতিটো বেলেগ বেলেগ ভিডিঅ'ত মই কুৱেশ্যন এনসাৰবোৰ লৈ আহিছোঁ। গতিকে আজিৰ পাঠটো হৈছে পাৰ্ট 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। গতিকে ইয়াতে চোৱা ভাৰতৰ মেপখন ধুনীয়াকৈ দিয়া আছে। তোমালোকে ইয়াতে অনুশীলনী দুটা আছে, অনুশীলনী 1ত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আছে 5টা, তাৰপিছত 2 নম্বৰত এটা আছে। আকৌ অনুশীলনী 2ত আছে তলত প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক আৰু খ, আকৌ গ ঘ 4টা 1 নম্বৰী কুৱেশ্যন আৰু 2 নম্বৰত 4টা চমু টকা আছে। গতিকে তোমালোকে সময় নষ্ট নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। যদি ভিডিঅ'টো চাই ভাল পোৱা কমেণ্ট সেকশ্যনত তোমালোকৰ নামটো পঠাই দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। চোৱা চেপ্টাৰ 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য, অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে 1 নম্বৰটোত দিছে যে ভাৰতৰ মুঠ মাটিকালি কিমান। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হৈছে ভাৰতৰ মুঠ মাটিকালি 32,87,263 বৰ্গ কিলোমিটাৰ। আকৌ অসমৰ মুঠ মাটিকালি যদি আহে তেতিয়াহ'লে তোমালোকে লিখিবা 78,438 বৰ্গ কিলোমিটাৰ। ঠিক আছে, এইটো বৰ ইম্পৰ্টেণ্ট। অসমৰে হওক ভাৰতৰে হওক দুটাৰ এটা আহিব পাৰে। ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ আৰু এইটো অসমৰ হৈছে 78,438 বৰ্গ কিলোমিটাৰ মনত ৰাখিবা। তাৰে পিছৰ খ নম্বৰ প্ৰশ্নটো চোৱা ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি। ইয়াতে আছে লিখা ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে পাল্ক প্ৰণালী মনত ৰাখিবা। গ নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি। উত্তৰত লিখিবা ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হৈছে বিন্ধ্যাচল পৰ্বত। আকৌ ঘ নম্বৰটো চোৱা উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি। বিন্ধ্যাচল পৰ্বতে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা নিৰ্ধাৰণ কৰে। বুজি পাইছা। তাৰে পিছত 9 নম্বৰটো লিখিবা এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা। উত্তৰত লিখিবা এখন দেশৰ চাৰিসীমা বুলিলে সেই দেশটোৰ উত্তৰ দক্ষিণ পূব আৰু পশ্চিম দিশৰ সীমাক বুজায়। কি বুলি কৈছে চোৱা এখন দেশৰ চাৰিসীমা বুলিলে সেই দেশটোৰ উত্তৰ দক্ষিণ পূব আৰু পশ্চিম দিশৰ সীমাক বুজায়। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। উত্তৰত আছে পৰ্বত আৰু তিব্বত মালভূমি, পূবত আছে পৰ্বত আৰু সাগৰ, পশ্চিমত আছে থৰ মৰুভূমি আৰু দক্ষিণত আছে সিন্ধু সাগৰ। এইখিনি মনত ৰাখিবা, এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ চাৰিসীমাত কি কি আছে আকৌ কৈ দিছোঁ চোৱা উত্তৰত আছে পৰ্বতমালা আৰু তিব্বত মালভূমি, পূবত আছে পৰ্বত আৰু সাগৰ, পশ্চিমত আছে থৰ মৰুভূমি, দক্ষিণত আছে সিন্ধু মহাসাগৰ। তাৰে পিছৰ অনুশীলনী 2ত চাবা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভাৰতৰ সীমাৰ প্ৰাচীৰ কি। ভাৰতৰ সীমাৰ প্ৰাচীৰ হিমালয় পৰ্বত। খ নম্বৰটো চোৱা ভাৰতৰ 2খন বন্দৰ নগৰৰ নাম লিখা। এইটো হৈছে মুম্বাই আৰু চেন্নাই। গ নম্বৰটো ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি। চোৱা এই অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি হ'ল কৃষিকাজ আৰু মাছ ধৰা। জাৰুৱাসকলে ক'ত বাস কৰে। জাৰুৱাসকলে আন্দামান দ্বীপত বাস কৰে মনত ৰাখিবা। তাৰপিছত আহিল আমাৰ চমু টকা, 4টা চমু টকা আছে। উত্তৰ পাৰ্বত্য অঞ্চল ইম্পৰ্টেণ্ট।
ভাৰতৰ উত্তৰ অংশত অৱস্থিত পাৰ্বত্য অঞ্চলকেইখন হৈছে দেশৰ আটাইতকৈ উচ্চভূমি আৰু শীতল অঞ্চলসমূহৰ ভিতৰত অন্যতম। এই অঞ্চলবোৰ মূলতঃ হিমালয় পৰ্বতমালা আৰু ইয়াৰ উপশৃংখলাৰে গঠিত। হিমালয় পৰ্বত হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু উচ্চতম পৰ্বতমালা, যি ভাৰতৰ উত্তৰ সীমান্ত জুৰি বিস্তৃত হৈ আছে। তাৰে পিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা যে উত্তৰ পাৰ্বত্য অঞ্চলৰ বিস্তৃতি। এই অঞ্চল কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, এছামৰ উত্তৰ ভাগ আৰু অৰুণাচল প্ৰদেশ আদি ৰাজ্যক আৱৰি ৰাখে। এই অঞ্চলত মূলতঃ তিনিটা ভাগত বিভক্ত। এটা হৈছে শিয়ালিক বা নিম্ন হিমালয় আৰু মধ্য হিমালয় বা হিমাচল শৃংখলা। 3 নম্বৰটো উচ্চ হিমালয় বা হিমাদ্ৰী। তাৰে পিছৰ চমু টকাটো চোৱা। উত্তৰৰ সমভূমি অঞ্চল। উত্তৰৰ সমভূমি অঞ্চল হৈছে ভাৰতৰ উপভাগত অৱস্থিত এক বিস্তৃত উৰ্বৰ আৰু সমতল ভূমি, যি মূলতঃ গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠন হোৱা পলি মাটি জমা হোৱাৰ ফলত সৃষ্টি হৈছে। এই অঞ্চল ভাৰতৰ আটাইতকৈ উৰ্বৰ আৰু জনবহুল অঞ্চলসমূহৰ ভিতৰত অন্যতম। তাৰপিছত চোৱা অৱস্থান আৰু বিস্তৃতি। উত্তৰৰ সমভূমি অঞ্চল পশ্চিমত পাঞ্জাৱৰ ইণ্ডাছ নদীৰ উপত্যকাৰ পৰা আৰম্ভ হৈ পূবত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ বিস্তৃত। ই প্ৰায় ২৫০০ কিলোমিটাৰ দীঘল আৰু ২৪০ পৰা ৩২০ কিলোমিটাৰ প্ৰস্থত বিস্তৃত। তাৰে পিছৰ চমু টকাটো চোৱা। দাক্ষিণাত্য মালভূমি অঞ্চল। দাক্ষিণাত্য মালভূমি অঞ্চল হৈছে ভাৰতৰ প্ৰাচীনতম আৰু সৰ্বাত্মকভাৱে শক্তিশালী ভূমি গঠনসমূহৰ ভিতৰত অন্যতম। এই অঞ্চল ভাৰতৰ দক্ষিণ অঞ্চলত অৱস্থিত মালভূমি, যি ত্ৰিভুজাকৃতি ৰূপত উত্তৰ বিন্ধ্যা পৰ্বতৰ পৰা দক্ষিণ কন্যাকুমাৰীলৈ বিস্তৃত। এই অঞ্চলক ভাৰতীয় উপদ্বীপ মালভূমি অঞ্চল বুলি কোৱা হয়। ই খৰস্ৰোতা নদী, পৰ্বত শৃংখলা, উপত্যকা আৰু শুষ্ক জৈৱ বৈচিত্ৰ্যৰ বাবে বিশেষভাৱে জনাজাত। তাৰে পিছৰ চমু টকাটো চোৱা। উপকূলীয় নিম্নভূমি অঞ্চল। উপকূলীয় নিম্নভূমি অঞ্চল হৈছে ভাৰতৰ সমুদ্ৰৰ কাষত অৱস্থিত সমতল আৰু নিম্নভূমি অঞ্চল, যি মূলতঃ পশ্চিম ঘাট আৰু পূব ঘাট পৰ্বতমালাৰ মাজত বিস্তৃত হৈ আছে। এই অঞ্চল সমুদ্ৰৰ কাষত থকা বাবে ইয়াক উপকূলীয় অঞ্চল বুলি কোৱা হয়। চোৱা, ভাৰতৰ উপকূলীয় নিম্নভূমি প্ৰধানকৈ দুটা ভাগত বিভক্ত। এটা হৈছে পশ্চিম উপকূলীয় নিম্নভূমি। ই পশ্চিম ঘাট পৰ্বতৰ পৰা আৰৱ সাগৰৰ মাজত অৱস্থিত। উত্তৰ গুজৰাটৰ পৰা দক্ষিণ কন্যাকুমাৰীলৈ বিস্তৃত। এই অংশৰ প্ৰস্থ তুলনামূলকভাৱে সৰু, ৫০ পৰা ৮০ কিলোমিটাৰ। গতিকে চোৱা, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ